আজি এই ৰূপালী জয়ন্তীৰ বৰ্ষৰ আৰম্ভণি হোৱাৰ দিনটোতেই আমি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ শুভাশীষ অনুষ্ঠানটো পাতিছিলোঁ। প্ৰতি বছৰে বিভিন্ন নতুন নতুন কৌশলেৰে আমি আমাৰ এই দিনটো উদযাপন কৰোঁ। আজিৰ দিনটোৰ যোগেদি আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে আমাৰ চিন্তাধাৰাৰ কথা। আমি ল'ৰা ছোৱালীবিলাকক এটা জাগ্ৰত মনোভাৱ আনিবৰ বাবে উৎসাহিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছিল। বিগত যিমানবিলাক অনুষ্ঠান পাতিছোঁ এই অনুষ্ঠানটো আমি এনেদৰে উদযাপন কৰোঁ। যিহেতু আজি আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম বৰ্ষ, এই বৰ্ষৰ দিনাখন আমি এই দিনটোত আমি তেওঁবিলাকক বিশেষকৈ বিদায় বোলা শব্দটো প্ৰয়োগ কৰা নাই। ইয়াত মাত্ৰ শুভাশীষ অনুষ্ঠান হিচাপে আমি গণ্য কৰিছোঁগৈ। ইয়াত আমাৰ বিভিন্নজনৰ নিজস্ব যিটো মানসিকতা আছে সেই মানসিকতা বহিঃপ্ৰকাশ হৈছেগৈ। আজিৰ দিনটোতে যদি আমি তেওঁবিলাকৰ যোগেদি এখন কিতাপ প্ৰকাশ কৰিছিলোঁ, কিতাপখনৰ নাম আত্মসমালোচনা। বিগত দিনত ভুল কুটিৰ মাজতেই তেওঁবিলাকে জীৱনবিলাক পাৰ হৈছে। আমি সকলোৱে জানো মানুহ মাত্ৰেই ভুল হয়। এই ভুলৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আঁতৰি থকা নাই, তেওঁবিলাকৰ অসংখ্য ভুল আছে। বিদায়ৰ বেলাত আজি অন্তিম দিনটোত শুভাৰম্ভৰ দিনটোত তেওঁলোকে নিজে অনুভৱ কৰিছে। সেইকাৰণে আত্মসমালোচনা শীৰ্ষক এখন কিতাপ আমি প্ৰকাশ কৰা হৈছে। এই ৰূপালী জয়ন্তী সংক্ৰান্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিছোঁ। অকল ছাত্ৰ ছাত্ৰী বুলিয়েই নহয়, আমাৰ অভিভাৱকসকলৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা আছে। আমাৰ স্থানীয় ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা আছে। পুৱাৰ পৰা আমাৰ যিখিনি কাৰ্যসূচী হৈছিলে সেই কাৰ্যবিলাক আছিলে একক অনন্য। আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে বিষয়ত আমি সাফল্য লাভ কৰিম বুলি। যিহেতু এই অনুষ্ঠানৰ যোগেদি আমাৰ অঞ্চলত পুনৰবাৰ প্ৰতিষ্ঠিত হ'ল নামতিচাৰিআলি জাতীয় বিদ্যানিকেতন। এই অঞ্চলৰ এটা একক আৰু অনন্য অনুষ্ঠান। মোৰ বহুতো স্মৃতি আছে এইখন বিদ্যালয়ত। লগ সমনীয়াৰ সৈতে কৰা খেলা ধূলা, তেওঁলোকৰ সৈতে কৰা চুপতি প্ৰতিশ্ৰুতি দি অধ্যক্ষ মহোদয় মুখ্য সঞ্চালকৰ সন্মুখত বাৰ্চিলোনাৰ মই আশীষ প্ৰদান কৰিছোঁ। জীৱন যুদ্ধ কেতিয়াও হাৰ নামানিবা, এইকেইটা কথা কৈ মই তোমালোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা। সাজু হৈছে মুখ্য সঞ্চালক, অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকল। ভাবিলে নষ্টালজিক হৈ নপৰিবনে? এই দেশখনৰ এজন ভাল নাগৰিক হৈ এই বিদ্যালয়খনৰ মান ৰাখিবলৈ সদায় চেষ্টা কৰিম। নিজৰ মা দেউতাৰ লগতে সমাজখনৰ সুনাম কৰিবলৈ সদায় চেষ্টা কৰিম। মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।